আজি বহুত দিনৰ মূৰত নিজৰ লগত অলপ সময় কটাবলৈ সুবিধা পালোঁ। লগে লগে এই ভিডিঅ'টোত আপোনালোকক এটি প্ৰশ্নৰ উত্তৰ দিম, সেয়া হৈছে যে মই মেকআপ কিয় ইউজ নকৰোঁ। এই প্ৰশ্নটো ইনষ্টাগ্ৰামৰ মেছেজতো আহি থাকে, লগে লগে ইউটিউবৰ কমেণ্ট বক্সতো আহি থাকে যে অকণমান মেকআপ ইউজ কৰিবা, তোমাক ভাল লাগিব। কিন্তু মই মেকআপ ইউজ নকৰাৰ প্ৰথম কাৰণটোৱে হ'ল যে মই মেকআপ কৰিব নাজানো। হয়, দুই এটা প্ৰডাক্ট ইউজ কৰোঁ, সেয়া হৈছে লিপষ্টিক, কাজল, সেই দুটাটো মই ইউজ কৰোঁ বিশেষকৈ ইনষ্টাগ্ৰামৰ ৰিলৰ কাৰণে। আৰু ক'ৰবাত ওলাই গ'লে বা ক'ৰবাত কিবা ফাংচন থাকিলে লিপষ্টিকটোহে অকল ইউজ কৰোঁ। আৰু ছেকেণ্ড কথাটো হৈছে যদি মই অনবৰতে ইনষ্টাগ্ৰাম ৰিল আৰু ইউটিউবৰ ভিডিঅ'ত মেকআপত থাকোঁ, তেতিয়া মোৰ মানে আচলতে বাহিৰত ওলাই যাবলৈ অকণমান কনফিডেঞ্চটো মোৰ ল' হৈ যোৱা যেন পাওঁ। কিয়নো মেকআপত আপুনি সদায় ধুনীয়া হৈ থাকে, কিন্তু আচলতেতো নিজৰ অলপমান হ'লেও মুখত দাগ বা কিবা কিবি থাকিব পাৰে ন। চ' সেইকাৰণে বাহিৰত যাতে মানুহে নকয় ইনষ্টাগ্ৰামৰ ৰিলতচোন বহুত বেছি ধুনীয়া দেখি বা ইউটিউবৰ ভিডিঅ'টো বহুত ধুনীয়া দেখি, আচলতেতো ইমান বেছি ধুনীয়া নহয়। চ' সেইকাৰণে মই মেকআপৰ প্ৰচেছটো অকণমান এৰাই চলিবলৈ যত্ন কৰোঁ। কিন্তু এনেকুৱা ধৰা বন্ধা নাই যে মই কেতিয়াও মেকআপ ইউজ নকৰিমে, হয়তো কেতিয়াবা কৰিব মন যাবও পাৰে বা কেতিয়াবা কৰিবলৈ বাধ্যও হ'ব পাৰোঁ।